নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকক মই আদিত্য মোৰ ইউটিউব চেনেল সুভাষ ষ্টাবাছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মূল বিষয়টো হৈছে বাস্তুশাস্ত্ৰ অনুসৰি আপোনালোকৰ ঘৰখনৰ এনে কি দোষ আছে যি দোষৰ বাবে আপোনালোকৰ ঘৰখনৰ বেমাৰে লগ নিয়ে তথা সঘনাই বেমাৰ হয়। এই সবিশেষ আপোনালোকক আমি এই ভিডিঅ'ৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ, যাতে আপোনালোকে ভিডিঅ'টোৰ মূল কথাখিনি গম পায়। মূল বিষয়লৈ যোৱাৰ আগতে যদি আপুনি চেনেলটোলৈ মোৰ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিনাৰত থকা বেল আইকনটো ক্লিক কৰিব, যদি ভাল লাগে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰিব। বলক পলম নকৰাকৈ মূল বিষয়লৈ যাওঁ। মূল বিষয়টো হৈছে বেমাৰ। বেমাৰ সৰু সুৰা বেমাৰ হৈয়ে থাকে মানুহৰ, সেইটো কোনো কথা নাই। কিন্তু কেতিয়াবা এনে হয় যি বেমাৰ আমাৰ সঘনাই হ'বলৈ ধৰে, এটাৰ পিছত আনজনৰ বেমাৰ, আনজনৰ পিছত সিজনৰ বেমাৰ, সিজনক হস্পিটেলৰ পৰা অনাৰ পিছত আকৌ এটা নতুন বেমাৰ। তেনেকুৱা ধৰণৰ বেমাৰসমূহ আমি লক্ষ্য কৰিবলগীয়া আহি পৰে। এই সকলোবোৰ আপোনালোকৰ ঘৰখনৰ কিন্তু বাস্তুদোষৰ কাৰণে হয়। আমি যেতিয়া এখন ঘৰ বনাওঁ, সেই ঘৰখনত যেতিয়া আমি বসবাস কৰিবলৈ লওঁ, তেতিয়া কি হয়, সেই ঘৰখনৰ আচলতে এজন বাস্তুপুৰুষ দেৱতা থাকে বুলি কোৱা হয়। আৰু সেই বাস্তুপুৰুষ দেৱতাৰ লগত আমি যদি সংগতি ৰাখি কাৰ্য নকৰোঁ, অ'ত ত'ত যদি হ'ব নলগীয়া জেগাত যদি আমি বস্তুবিলাক বহাই দিওঁ, তেতিয়া কিন্তু সেই তেওঁ যোনটো অংগতে প্ৰব্লেম কৰিছোঁ, আমাৰ দেহত সেইটো অংগতে প্ৰব্লেমবিলাক লাহে লাহে দেখা দিবলৈ আৰম্ভ হয়। লগতে নহয়, কিছুমানে কয় যে আমাৰ ঘৰত বেমাৰ হোৱা নাই, ঘৰ বনোৱাৰ পিছততো ঠিকে আছে। হয়, বাস্তু মই এতিয়া আপোনালোকক প্ৰথমতে কথাটো কৈ যাওঁ। আপোনালোকে যেতিয়া নতুন ঘৰ বনাইছে, আপোনালোকে লক্ষ্য কৰিব, বাস্তু সজাই বনোৱাৰ পৰা 7 বছৰ, বনোৱাৰ পৰা 14 বা 15 বছৰৰ ভিতৰত, বনোৱাৰ পৰা 21 বা 22 বছৰৰ ভিতৰত এক্টিভ হ'বলৈ আৰম্ভ হয়। আৰু তাৰপিছত কি হয়, লাহে লাহে বেমাৰে আৱৰি ধৰে। গতিকে আপোনালোকক জনাম যে আপোনালোকে কি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব আৰু কোনটো দিশ আপোনালোকে গুৰুত্বপূৰ্ণভাৱে চাব লাগিব, যাতে আমাৰ বেমাৰবিলাক ঘৰত নহওক আৰু সকলো ব্যক্তি যাতে সুখী থাকক, আনন্দ থাকক। বলক আপোনালোকক আমি জনাওঁ যে কেনেধৰণৰ বেমাৰসমূহ ঘৰলৈ আহে, কোনটো বাস্তুদোষৰ বাবে। প্ৰথমতে জনাওঁ যে এখন ঘৰত বাস্তুদোষৰ ক্ষেত্ৰত বেমাৰ ব্যাধি হোৱাৰ প্ৰধান 4টা দিশৰ ওপৰত বহুত গুৰুত্বপূৰ্ণ আচলতে হয়। গুৰুত্বপূৰ্ণ হিচাপে এই সিদ্ধান্ত আমি গ্ৰহণ কৰিব লাগিব। প্ৰথম দিশটো হৈছে ঘৰখনৰ উত্তৰ পূব কোণা, যাক কয় নৰ্থ ইষ্ট, ঈশান কোণ। ঈশান কোণৰ পৰা কি কাৰণে প্ৰথম মই কৈছোঁ যে বাস্তুদোষ উৎপত্তি হয়, যাৰ ফলত মানুহৰ বিষ বেমাৰ অত্যাধিক হ'বলৈ ধৰে, কাৰণ এই ঈশান কোণৰ পৰাই এখন ঘৰত পজিটিভ এনাৰ্জি ক্ৰিয়েট হয়, অৰ্থাৎ পজিটিভ এনাৰ্জি উৎপত্তি হয় তাৰ পৰা। একদম পূৰা একদম নিট এণ্ড ক্লিন কৰি ৰাখিব লাগে। সেই দিশটো অতি পবিত্ৰ কোণা, তাত ভগৱান স্বয়ং শিৱ বসবাস কৰে আৰু বাস্তুপুৰুষৰ তাত মস্তিষ্ক থাকে, অৰ্থাৎ মূৰটো থাকে। আৰু সেইটো কোণাতে যদি আপোনালোকৰ বাস্তুদোষ হৈ যায়, তেনেহ'লে কোনো মানুহৰ ৰক্ষা কৰিব নাই। আপোনালোকে সেইখন ঘৰত যদি উত্তৰ পূব কোণা যদি আপোনালোকৰ ঘৰখনত কিবা যদি বাস্তুদোষ আছে, সেইখন ঘৰত কিন্তু কোনো চাৰ্জাৰীৰ পৰা আপোনালোকে এভইড কৰিব নোৱাৰে। 100% চাৰ্জাৰী হ'বই। সি দুৰ্ঘটনা হিচাপেই হওক, যিকোনো উপায়ে হওক, চাৰ্জাৰী আপোনালোকৰ ঘৰখনত কিন্তু কৰি যাবই। সি এবছৰ 2 বছৰ নকৰিব পাৰে। মই আপোনাৰ অপশ্যন কৈছোঁ, বাস্তু এক্টিভ হোৱা সময় আছে, সেই সময়ৰ ভিতৰত আপোনালোকক কিন্তু কৰিবই। কিন্তু সেইকাৰণে উত্তৰ পূব কোণাটো কেনেদৰে আপোনালোকৰ দূষিত হ'ব পাৰে, যদি আপোনালোকৰ উত্তৰ পূব কোণাত একদম ডাঙৰ দূষিত বস্তুটো হৈছে টয়লেট তথা লেট্ৰিন বাথৰুম। যেতিয়া আপোনালোকৰ উত্তৰ পূব কোণাত যদি লেট্ৰিন বাথৰুম আছে, যদি তাত পাকঘৰটো আছে, যদি সেই উত্তৰ পূব কোণাটো আপোনালোকৰ ষ্ট'ৰ ৰুম আছে, আৰু লগতে উত্তৰ পূব কোণাত যদি আপোনালোকে হেভি ৱেইট দিছে, অৰ্থাৎ আপোনালোকৰ চিৰিটো বনাই দিলে যদি তাত, তেতিয়া কিন্তু মহাবাস্তুদোষ হৈ যাব। মহাবাস্তুদোষ কেনেকুৱা হ'ব, কাৰণ আপোনালোকক মই আগতে কৈছোঁ, সেইটো জেগাত বাস্তুপুৰুষৰ মূৰটো থাকে। আৰু মূৰটোতে যদি আপোনালোকে চিৰিটো বনাই যায়, এটা মূৰত যদি আমাৰ মূৰটো যদি কোনোবাই গচকি ধৰি ৰাখে, কেনেকুৱা লাগিব? অলপ টাইম ভাল লাগিব। একেবাৰে যদি নেৰে, কি হ'ব, আমাৰ ডিঙিৰ ৰডডাল ছিঙি থাকিব। গতিকে সেইখন ঘৰতে হাই ব্লাড প্ৰেছাৰ, প্ৰেছাৰ ষ্ট্ৰক, ব্ৰেইন ষ্ট্ৰক আৰু লগতে মাইগ্ৰেইন, তেনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক হ'বলৈ লাহে লাহে, লগতে হাৰ্টৰ প্ৰব্লেমো হ'বলৈ আৰম্ভ কৰে। আৰু উত্তৰ পূব কোণাত আৰু এটা দূষিত হয়, সেইটো হৈছে উত্তৰ পূব কোণাটো যেতিয়া কটা থাকে, অৰ্থাৎ এল হিচাপে যদি সেইটো কোণা থাকে, বাস্তুপুৰুষৰ মূৰটোৱে নাথাকিব, তেতিয়া সেইখন ঘৰ সদায় ডিচিশ্যন ভুল হ'ব, আৰু লগতে বেমাৰ ব্যাধি ডক্টৰে ধৰিব নোৱাৰিব কি হৈছে, ক'ত হৈছে, কেনেকৈ হৈছে। তো এইকেইটা দোষবিলাক আপোনালোকে যদি নতুনকৈ ঘৰ বনাবলৈ গৈছে নকৰিব। আৰু যদি আপোনালোকৰ এইকেইটা দোষ আছে, আপোনালোকে তাক নিৰ্মূল কথা এইবিলাক বস্তু আঁতৰাব লাগিব সেইটো কোণাৰ পৰা। আচলতে এইটো কোণাত ৰিমেডি তথা উপায়ে বহুত কম কাম কৰে, কিন্তু কোনো এনাৰ্জি ইয়াত কোনো কাম নকৰে। সেইকাৰণে এইকেইটা বস্তু আপোনালোকে ইয়াৰ পৰা শ্বিফ্ট কৰিলে বেছি ভাল হয়। উত্তৰ পূব কোণাৰ লগত জড়িত আৰু এটা কথা কৈ থওঁ, উত্তৰ পূব কোণাৰ যদি আপোনালোকে ৰুমত শুই আছে, তেতিয়াও কিন্তু আপোনালোকৰ শান্তি নাই। কিন্তু কাৰণ এই ৰুমটোত ভগৱান থাপনা তথা লগতে হালকা ফুলকা বস্তু যেনেকৈ ষ্টাডি ৰুম, লিভিং ৰুম আৰু তেনেকুৱা হলৰ বাহিৰে বেলেগ একো কাম নকৰে। তাত যদি আপুনি শুবলৈ যায় সেইটো কোণাত, প্ৰথম আপোনালোকৰ কি হ'ব, থাইৰয়ডজনিত ৰোগ আহিব। কাৰণ সেইটো কোণা পানী কোণা হিচাপে মই আগতে কৈছোঁ, ঈশান কোণাত সদায় পানী থাকে। আৰু পানী কোণাত যদি শুবলৈ যায়, পানী অৰ্থাৎ আপুনি জানে কেতিয়াও স্থিৰ নাথাকে, সদায় অস্থিৰতা ববলৈ বিচাৰে, ফ্ল' হৈ থাকে। সেই আপুনি বোৱতী নদীৰ ওপৰত যদি শুই থাকিলে কি হ'ব, আপোনাৰ স্বাস্থ্যটো বেয়া হ'ব, মানে টোপনি ক্ষতি হ'ব। সেইটো ৰুমত থাইৰয়ড প্ৰব্লেম আহিব। যদি সৰু পোৱালি সেইটো ৰুমত শুইছে,
100% এখন ঘৰত সৰু পোৱালিটো কফ হ'বলৈ আৰম্ভ হ'ব লাহে লাহে, কফৰ প্ৰব্লেম হ'ব, কাৰণ ঠাণ্ডাৰ ওপৰত যদি আমি শুই থকা হয় লাহে লাহে কি হ'ব, শৰীৰত কফ হ'বলৈ আৰম্ভ হ'ব। সেইকাৰণে আপোনালোকে যদি শুইছে সেইটো ৰুমৰ পৰা আপোনালোকে আঁতৰি বেলেগ ৰুমত শুব পাৰে। সেইটো ৰুমটোৰ কথা ক'লোঁ উত্তৰ পূবৰ। এতিয়া আপোনালোকে গম পালে উত্তৰ পূবৰ কেনেধৰণৰ বেমাৰসমূহ উৎপত্তি হয় মই ক'লোৱেই। সেইকাৰণে এইটো কোণাৰ লগত জড়িত বস্তুবিলাক আপোনালোকে আঁতৰ কৰিব, যদি আছে চাফা কৰিব, যদি হৈ গ'ল তাক আপোনালোকে ভাঙিব লাগিব। কিন্তু সেইটো কোণাৰ কিন্তু ৰিমেডি তেনেকুৱা বৰ বিশেষ নাই। কিন্তু ইয়াৰ লগতে দ্বিতীয় মষ্ট ইম্পৰ্টেণ্ট বেমাৰৰ উৎপত্তি হোৱা দিশটো হৈছে দক্ষিণ পশ্চিম কোণা। ইয়াৰ অপজিট 180 অপজিট, মানে উত্তৰ পূব কোণা য'ত আছে তাৰ বিপৰীত দিশত দক্ষিণ পশ্চিম কোণা। কিয়নো উত্তৰ পূব কোণাৰ পৰা পজিটিভ এনাৰ্জি উৎপত্তি হয় দক্ষিণ পশ্চিমত ষ্টে হয় তথা ৰখেগৈ তাত গৈ পেলাই, আৰু সেইটো পিত্ত দেৱতা কোণা বুলি কোৱা হয় বাস্তুৰ ক্ষেত্ৰত। আৰু সেইটো কোণাতে যদি আপোনালোকৰ যদি বাস্তুদোষ উৎপত্তি হৈ যায় তেনেহ'লে কিন্তু মানুহে নভবা নিচিন্তা বেমাৰ, যোনটো ক'ব নালাগে কৈ দিওঁ, কেঞ্চাৰজনিত ৰোগ তাৰ পৰা উৎপত্তি হয়। লগতে সেইটো জনৰ পৰা মানুহ চুগাৰ আছে, যাৰ দক্ষিণ পশ্চিম কোণাত যদি আপোনালোকৰ লেট্ৰিনৰ টেংকি লেট্ৰিন আছে, 100% কুঁৱা যেতিয়া আছে, বৰিং আছে, আপোনালোকে লক্ষ্য কৰিব লাহে লাহে সেইখন ঘৰত চুগাৰ হ'বলৈ আৰম্ভ হ'ব। চুগাৰ হয়, লগতে সেইটো কোণাৰ পৰা আপোনাৰ পাইলছো চায়, আৰু লগতে লাঞ্চৰ প্ৰব্লেম সেইটো কোণাৰ পৰা উৎপত্তি হ'বলৈ আৰম্ভ হয়। আৰু ষ্টেবিলিটি মানে কি হয়, আপোনাৰ বেমাৰ ব্যাধি হৈয়ে থাকিব, ভালেই নহয় সেইটো কোণা যদি বাস্তুদোষ থাকে। আৰু বাস্তুদোষ কেনেকৈ থাকে সেইটো জোনত আপোনালোকক মই জনাই যাওঁ যে সেইটো জোনত বাস্তুদোষ থকা মূল বস্তুটোৱে হৈছে লেট্ৰিন। ছেম উত্তৰ পূব নিচিনা লেট্ৰিনৰ যদি চিটটো থাকে, যদি সেইটো কোণাত লেট্ৰিনৰ টেংকিটো পৰিছে, যদি সেইটো কোণাত আপোনালোকৰ পাকঘৰটো আছে, যদি সেইটো কোণাতে যদি আপোনালোকে ৰঙা কালাৰ, নীলা কালাৰ, সেউজীয়া কালাৰ কৰিছে, তেতিয়াও প্ৰব্লেম আহিব, ৰিলেশ্যনশ্বিপো প্ৰব্লেম দিবই, লগতে বেমাৰ ব্যাধিও অশান্তি দিব। আৰু লগতে সেইটো কোণা মই অথনি কৈছোঁ এল যদি কাটা থাকে নহ'লে বহা যদি থাকে, জোখতকৈ যদি যদি বহা থাকে, জোখতকৈ যদি কম থাকে, সদায় সেইটো কোণা এভাৰেজ হোৱাটো ভাল, অৰ্থাৎ 90 ডিগ্ৰী হ'ব লাগে সেইটো কোণা। যদি তাতকৈ বেছি বহা কোণা হৈ থাকে তেতিয়াহ'লে তেতিয়াও ক্ষতি কৰে। সেইকাৰণে সেইটো কোণা আপোনালোকে এভাৰেজ কৰিব লাগিব। আৰু সেইটো কোণা যদি লেট্ৰিন বাথৰুম আছে তাত ট্ৰিটমেণ্ট কৰিব পাৰি, কিন্তু ঘৰখন নোচোৱাকৈ ক'ব নোৱাৰি। সেইকাৰণে আচলতে সেইটো কোণা লেট্ৰিন বাথৰুম যদি আপোনালোকে বনাম বুলি ভাবিছে নবনাব, যদি বনালে আমাক সহযোগিতা কৰিব, কণ্টেক্ট কৰিব, আপোনালোকৰ সবিশেষ আপোনালোকে জনাবলৈ চেষ্টা কৰিম। লগতে সেইটো কোণা বাস্তুদোষটো আপোনালোকক ক'লোঁ, আৰু লগতে সেইটো কোণাৰ লগত যদি আৰু দুটামান কথা কৈ থওঁ, সেইটো কোণা যদি বহুত একেবাৰে দূষিত হয় বিবাহ নহয় কিন্তু, সেইকাৰণে সেইটো পক্ষৰ পৰা সাৱধান। আৰু এইটো কোণত বেছি দূষিত হ'লে ঘৰখনত বেছিকৈ যাদু টনা ক'লা যাদু ব্লেক মেজিক হ'বলৈ আৰম্ভ হয়। সেইকেইটা সাৱধান থাকিব। ইয়াৰ পিছত নেক্সট যোনটো আপোনাৰ ষ্টেপটো হৈছে, যোনটো দিশ অত্যন্ত গুৰুত্বপূৰ্ণ হৈছে পূব দক্ষিণ কোণা, অৰ্থাৎ চাউথ ইষ্ট, যাক অগ্নিকোণ হিচাপে আখ্যা দিয়া হয় বাস্তুশাস্ত্ৰত। আৰু এই অগ্নিকোণৰ পৰা কি হয়, মানুহৰ পেটজনিত প্ৰব্লেম হয়, কিয়নো আমাৰ পাচন শক্তি অগ্নিৰ দ্বাৰাই নিৰ্ধাৰিত হয়। আমাৰ যেতিয়া পেট বেয়া হৈ থাকে, যেতিয়া আমি খানা খাওঁ, তাক হজম শক্তিটো সদায় অগ্নিৰ দ্বাৰা হয়। আৰু সেই অগ্নিকোণাতে যেতিয়া আপোনালোকৰ যদি পানী, বৰিং, কুঁৱা, কোনটো কটা, কোনটো বহা, লগতে পাকঘৰ আছে কোনো কথা নাই, কিন্তু পাকঘৰ যদি ব্লেক স্লেপ আছে তেতিয়াহে ক্ষতি কৰিব, বা নীলা। আৰু লগতে সেইটো কোণ কি হ'ব, সেইটো কোণত যেতিয়া আপোনালোকৰ লেট্ৰিন বাথৰুম তথা টয়লেট আছে তেতিয়াও সাংঘাতিক দুখ হ'ব। কি দুখ হ'ব আপোনালোকৰ, বিশেষকৈ সেইটো কোণাৰ পৰা মই আগতে কৈছোঁ শুক্ৰ যিহেতু কোণা হয়, সেইটো কোণাৰ পৰা বিশেষকৈ মহিলাসকলক আৰু সৰু সৰু শিশুসকলক বেমাৰে ধৰে। মহিলাসকলে বিশেষকৈ সেইটো কোণাৰ পৰা চোৱা হয়, কাৰণ বিভিন্ন ধৰণৰ পেটৰ প্ৰব্লেম, এপেণ্ডিক্স, গ'ল্ড ব্লাডাৰ, আৰু আপোনাৰ কঁকালৰ বিষ, পাচাবৰ ইনফেকশ্যন, সকলো বস্তুৱেই অগ্নিকোণাৰ পৰা আচলতে আহে। আৰু সৰু পোৱালীসকলৰ কফ চফ, জ্বৰ চৰ্দি এইটো কোণাৰ পৰা উৎপত্তি হয়। সেইকাৰণে এইটো কোণাত যদি দোষ আছে আপোনালোকে তাক আঁতৰ কৰিব লাগিব। যদি লেট্ৰিন বাথৰুমত আছে তাত ট্ৰিটমেণ্ট কৰিব পাৰে, কোনো কথা নাই, কিন্তু বস্তুটো চাইহে আচলতে ৰিমেডি দিব পৰা যাব। গতিকে সেইটো কোণাত আপোনালোকে বাস্তুদোষৰ পৰা সাৱধান থাকিব। সেইটো কোণাৰ পৰা এই সকলোবোৰ মই যিমান ক'লোঁ, আৰু শুক্ৰ যিহেতু আপোনাৰ গুপ্তাংগ কাৰক, সেইকাৰণে বিভিন্ন ধৰণৰ প্ৰব্লেম আপোনালোকৰ পাচাবতো আহিব পাৰে। লগতে সেইটো কোণা যিহেতু অগ্নিকোণা হিচাপে আখ্যা দিয়া হৈছে, সেইকাৰণে অগ্নিৰ লগত জড়িত যিমানবিলাক আমাৰ যেনেকুৱা বেমাৰ হৈ গ'ল, অগ্নি যেনেকুৱা ব্লাড যিহেতু হৈ গ'ল, সেইকাৰণে হাই ব্লাড প্ৰেছাৰ, ল' ব্লাড প্ৰেছাৰ, লগতে আপোনাৰ চুগাৰো, আৰু লগতে আপোনালোকৰ যেনেকৈ ক'ব গ'লে হাৰ্ট এটেক ধৰণৰ বেমাৰ এইটো কোণাৰ পৰা উৎপত্তি হয়, বিভিন্ন ধৰণৰ বস্তু। সেইকাৰণে এইটো কোণাৰ লগত সাৱধান থাকিব। বেছি দূষিত হৈ গ'লে কেঞ্চাৰ কিন্তু মাইকী মানুহ এইটো কোণাৰ পৰা উৎপত্তি হোৱা দেখা গৈছে। যদি কুঁৱা হৈ যায়, পূবমুখী ঘৰ যদি পূব দক্ষিণত কুঁৱা আছে, সাংঘাতিক পাৰ্চেণ্ট ক্ষতি কৰিব। গতিকে সেইটোকেইটা লক্ষ্য কৰিব। আৰু তৃতীয় যোনটো দিশ হৈছে, মানে চতুৰ্থ যোনটো লাষ্টৰ দিশটো হৈছে উত্তৰ দিশটো বহুত ইম্পৰ্টেণ্ট কথা। উত্তৰ দিশৰ পৰা আচলতে বেমাৰৰ ক্ষেত্ৰত আচলতে নাৰ্ভৰ প্ৰব্লেম, আৰু দ্বিতীয় কথাটো হৈছে আপোনালোকৰ স্কিনৰ প্ৰব্লেমটো চাই। সেইকাৰণে এইটো দিশত যদি আপোনালোকৰ লেট্ৰিনৰ টেংকি এণ্টি কালাৰ তথা আপোনালোকৰ যদি ডাৰ্ক একদম পূৰা যদি হালধীয়া কালাৰ, দাঁত যদি ৰঙা কালাৰ গৈছে উত্তৰ দিশত, তেতিয়া আপোনালোকে স্বাস্থ্য ক্ষতি হোৱাৰ লগে লগে ধনো নাশ কৰিব, বেমাৰৰ নামত ধন টকা গৈয়ে থাকিব। গতিকে সেইটো কোণাৰ লগত আপোনালোকে সাৱধানতা থাকিব। তাত যদি আপোনালোকৰ বেয়া কালাৰ নাযায়, লেট্ৰিন যদি নাই, ষ্ট'ৰ যদি নাযায়, পাকঘৰ যদি নাযায়, আপোনালোকে লক্ষ্য কৰিব। যদি কৈছে তাত ট্ৰিটমেণ্ট আছে, নিশ্চিন্তভাৱে তাত ট্ৰিটমেণ্ট আছে, কোনো টেনশ্যন কৰিব নালাগে, কিন্তু ঘৰখন চাইহে আমি ট্ৰিটমেণ্টটো আপোনালোকক দিব পৰা যাব। এইকেইটা আপোনালোকে লক্ষ্য কৰিব। এই দিশকেইটা লক্ষ্য কৰাৰ উপৰিও আপোনালোকক কিছুমান কথা মই ক'বলৈ চেষ্টা কৰিম যে পূব দক্ষিণৰ আচলতে ৰুমৰ কথা ক'ম। উত্তৰ পূব কথাটো ক'লোৱে মই। পূব দক্ষিণত যেতিয়া আপোনালোকে কিছুমান ব্যক্তি শুৱে, সেইটো দিশৰ পৰা অলপ সাৱধান থাকিব। পূব দক্ষিণত যেতিয়া একেবাৰে অগ্নিকোণত যদি শুই যায়,
কিন্তু এটা প্ৰব্লেম জৰুৰ আহে, হাই ব্লাড প্ৰেছাৰ হ'বলৈ বেছিকৈ ধৰে। গতিকে যাৰ BP হাই আছে আচলতে পূব দক্ষিণৰ ৰুমত আপোনালোকে নুশুব। একেবাৰে যদি একেবাৰে ৰুম নাই তেতিয়া কি কৰিব, পূব দক্ষিণত নুশুই পেলাই আপুনি বিছনাখন দক্ষিণ পশ্চিম সেই পূব দক্ষিণৰ ৰুমতে দক্ষিণ পশ্চিমত আপুনি বিছনাখন লগাই দক্ষিণ চাইডে মাথাটো দি শুব। তেতিয়া কিন্তু প্ৰব্লেমবিলাক আপোনালোকে নাপায়। আৰু বিষ বেমাৰ চবচে বেছি উৎপত্তি হয় কেতিয়া, যেতিয়া মানুহ মূৰটো উত্তৰ চাইডে থাকে। সেইটো সাৱধান, কিন্তু কথা পাহৰা, মূৰৰ বিষ বেমাৰ সদায় থকা, সেইকাৰণে উত্তৰ ফালে মূৰ দি ভুলতো যাতে আপোনালোকে নুশুৱে। বাকী যিফালে শুৱে কোনো কথা নাই, উত্তৰ ফালে যদি মূৰ দি নুশুৱে। আৰু ইয়াৰ লগতে শোৱাৰ ক্ষেত্ৰত 3টা আৰু কথা কওঁ, যেনেকৈ লোহাৰ বিছনাত আপোনালোকে নুশুব, দুৱাৰ পোনে পোনে যেতিয়া আপোনালোকে নুশুৱে, আপোনালোকৰ বিছনাৰ ফ্ৰণ্টত যদি আইনা নাথাকে সেইকেইটা মনত ৰখা। লগতে আপোনালোকৰ বিছনাৰ ওপৰত যদি আপোনালোকৰ কোনো ধৰণৰ ভীম নাযায়, ভীমৰ হেঁচা তলত যদি আপোনালোকে নুশুৱে, সদায় মানসিক অশান্তি আপোনালোকৰ কিন্তু থাকিব। এইকেইটা কথা আপোনালোকে মনত ৰাখিব আৰু সাৱধানতা অৱলম্বন কৰি চলিব। এইকেইটাৰ উপৰিও আপোনালোকক মই কিছুমান কথা কৈ থওঁ, যেনেকৈ টেবলেটৰ কথা কওঁ। যিহেতু বেমাৰ হ'লে আপোনালোকেতো টেবলেট খাবই লাগিব, কিন্তু এই টেবলেটৰ কথা কওঁ, আপোনালোকে পাকঘৰত কিন্তু টেবলেট নথ'ব। কিন্তু পাকঘৰত যদি টেবলেট থয়, যে আপোনালোকে সুবিধা অনুযায়ী চাই যে ভাতকেইটা খালোঁ তাতে আমি টেবলেটটো খাই দিলোঁ, কিন্তু এইটো মহা ভুল কথা, বেমাৰ ভালেই নহয় প্ৰথম কথা। সেইকাৰণে পাকঘৰত টেবলেট নথ'ব। আৰু ঘৰখনৰ টেবলেটে থোৱা কিছুমান নিৰ্দিষ্ট দিশ আছে বাস্তুশাস্ত্ৰত, সেইকাৰণে আপোনালোকে উত্তৰ পূব কোণাত থ'ব পাৰে টেবলেটখিনি। ঘৰৰ উত্তৰ পূব কোণাত চিন্তাৰ পৰা উত্তৰ পূব কোণাত যোনখিনিতে পৰিছে আপোনালোকে 45 এংগেলত তাত আপোনালোকে ৰাখিব পাৰে। নহ'লে আপোনালোকে উত্তৰত ৰাখক, পূবত ৰাখক, নহ'লে আপোনালোকে পূব দক্ষিণ কোণাত ৰাখিব নোৱাৰিব। পূবত ৰাখক, উত্তৰত ৰাখক, উত্তৰ পূব কোণাত ৰাখক, এইকেইটা দিশতে ৰাখক। বেলেগ দিশত টেবলেট গ'লে কিন্তু তাৰ পৰা আৰু দুগুণ বাঢ়িবহে বেমাৰ, ভাল নহয়। সেইকাৰণে আপোনালোকে এইকেইটা দিশত ৰাখিব। এইকেইটা দিশত ৰখাৰ উপৰি আপোনালোকে যিকোনো ধৰণৰ এটা বাকচত আবদ্ধ কৰি টেবলেটবিলাক ৰাখিব। দেখুৱাই আচলতে টেবলেটবিলাক নথ'ব আপোনালোকে। যদি টেবলেটবিলাক দেখুৱাইতে হয়, আমাৰ মনটো আপোনাৰ ছাবকনচিয়াছ যোনটো আন্তৰিক মন হয়, আমি যে টেবলেট খাব লাগিলে আপোনাৰ ইংগিত দি থাকে। আচলতে সেইকেইটা দিশত ৰখাৰ উপৰিও আপোনালোকে টেবলেটবিলাক এটা বাকচত আপোনালোকে লাগিলে নাম লিখি থ'ব, এইটো আমুকৰ টেবলেট, আমুকৰ নাম লিখি তাত ভৰাই আপোনালোকে তাত ব্লক কৰি ৰাখি দিব। যেতিয়া খাব মন যায় তাতো খুলিব, খাব, আকৌ ঢাকি দিব। তেনেকুৱা ধৰণে আপোনালোকে টেবলেট ব্যৱস্থাটো কৰিব। আৰু টেবলেট ভুলতো যাতে দক্ষিণ পশ্চিম কোণলৈ নাযায়, এইটো মই এতিয়াই কৈছোঁ। যাৰ ঘৰত দক্ষিণ পশ্চিমত টেবলেট আছে, এই টেবলেট দোকানৰ পৰাই আনিব পাৰিব, কিন্তু কাম কিন্তু একো নকৰে। কিন্তু আকৌ খাবই লাগিব, বেমাৰ বেছি হ'ব, এটাতকৈ 2টা বেমাৰ হ'ব। গতিকে টেবলেটৰ ওপৰতো আপোনালোকে কিছুমান কথা ক'বলৈ চেষ্টা কৰিলে আপোনালোকে শুনিব আৰু ভালদৰে ফ'ল' কৰিব। ইয়াৰ লগতে বেমাৰৰ লগত জড়িত আৰু কিছুমান 2-3টা কথা কৈ থওঁ, আপোনালোকে শুনক ভালকৈ মন দিয়ক, বহুত ইম্পৰ্টেণ্ট কথা। যেনেকৈ মই কওঁ যে বেমাৰৰ ক্ষেত্ৰত কিন্তু ঘৰখনৰ উপৰি ঘৰখনৰ ভেটিটোৰ ওপৰত ডিপেণ্ড কৰে। ভেটিটো সদায় কি হয়, আপোনাৰ 4কোণীয়া হ'লে বেমাৰ ব্যাধি সদায় খুব কম হয়। যদি 4কোণীয়া নহয়, যদি আপোনাৰ কি হয়, যদি এল হৈ যায়, কোনোবা কোণা যদি কটা থাকে, আৰু যদি চবচে বেয়া ভেটি হৈছে বটলমুখী প্লট, অৰ্থাৎ মুখখন সৰু, পিছটো একে বহল, বটলৰ নিচিনা যদি আপোনাৰ যদি প্লট হয়, মাটি ডোখৰা হয়, খুব বেমাৰ হ'ব কিন্তু। সেইকাৰণে আপোনালোকে তাত ট্ৰিটমেণ্ট কৰি ল'ব লাগিব, আচলতে চাব লাগিব সেইটো বস্তু। সেইকেইটা মনত ৰাখিব। আৰু দ্বিতীয় কথাটো হৈছে, ঘৰৰ যেতিয়া আপোনাৰ পূব দিশটো যদি একে ব্লক হৈ থাকে, ঘৰৰ যদি ওলাই যদি আপোনালোকে যদি ডাঙৰ ইলেক্ট্ৰিক পোষ্টৰ খুঁটা, ডাঙৰ গছ থাকে, তেতিয়া কিন্তু মহিলাসকলৰ ক্ষেত্ৰত খুব বেয়া। আজি বোলে হাত ভাঙিল, আজি বোলে ভৰি ভাঙিল, আজি বোলে আমুক কাটিলে, কালি বোলে তামুক কাটিলে, এনেকুৱা ধৰণৰ আপোনালোকৰ বস্তুবিলাক দেখিবলৈ পাব। গতিকে আপোনালোকে পূব দিশটো নিট এণ্ড ক্লিন তথা চাফ চিকুণতা কৰি ৰাখিব। আৰু পূব দিশ বাহিৰে আপোনালোকৰ ঘৰখনৰ যোনখন মুখ্য যোনখন প্ৰথম দুৱাৰ বাহিৰ ওলাই যায়, সেই দুৱাৰ পোনে পোনে যদি একো পোষ্ট নাথাকে, যদি একো ধৰণৰ দুৱাৰ যদি ভেট নাথাকে, দুৱাৰ ভেট থাকিলে কি হয়, আপোনালোকৰ স্কিন প্ৰব্লেম, দুৰ্ঘটনা আৰু হোৱা কামত নোহোৱা বাধা আহি পৰে। সেইকাৰণে এইকেইটা মনত ৰখাৰ উপৰিও আৰু এটা মনত ৰাখিব, যেতিয়া নতুন এটা মাটি ল'ব, আগতেও মই কৈছোঁ বা এতিয়া আপোনালোকে আছে, আপোনালোকে কি চাব যে মাটিডোখৰ আপোনালোকৰ যোনখন ঘৰত আছে, সেই ঘৰৰ ওচৰত যদি ডাঙৰ স্কুল, ৰাজহুৱা নামঘৰ আৰু চমচান যদি হস্পিটাল নাথাকে, সেই তেনেধৰণৰ ঘৰসমূহ ওচৰতে কিন্তু বহুত বেমাৰ হয় কিন্তু। কাৰণ সৰ্বাধিক নিগেটিভ এনাৰ্জি উৎপত্তি সেই ঘৰখনে এণ্টাৰ হ'বলৈ বিচাৰে এনাৰ্জিবিলাকে। সেইসমূহ ঘৰ অত্যাধিক আমি চাব লাগিব আৰু চাই পেলাই প্ৰপাৰ ৰিমেডি তাৰ এনাৰ্জিবিলাক যোনবিলাক ঘৰলৈ আহিছে, তাক উল্টাই ৰিফ্লেক্ট কৰি ঘৰৰ পৰা দূৰ কৰিবলৈ চেষ্টা কৰা আমাৰ উপায় জৰুৰ আছে, কিন্তু ঘৰখন চাব লাগিব। এইকেইটা মনত ৰাখিব, আপোনালোকে এইকেইটা উপায় কৰিব। গতিকে এইসমূহ আপোনালোকক মই জনালোঁ যে এখন ঘৰত কি দোষৰ বাবে বেমাৰ মানে শুয়ে থাকে, নেৰে, আপোনালোকে জানক, আপোনালোকে বিচাৰ ব্যৱস্থা কৰক। এইকেইটা কথা আপোনালোকে চাই লওক, আৰু যদি কিবা ভুল আছে আপোনালোকে ট্ৰিটমেণ্ট লওক, ঠিক কৰক। সেইকেইটা মনত ৰাখক। গতিকে বন্ধুসকল, আজিলৈ নমস্কাৰ। কিবা যদি মোৰ ভুল ভ্ৰান্তি হৈছে এইখিনিতে ক্ষমা কৰিব। আৰু লগতে যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে যদি ভাল পায়, তেনেকৈ মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ নমস্কাৰ।